হেল্ল' এভৰিৱান, ৱেলকাম টু মাই সেউজী চেনেল। আপোনালোক নিশ্চয় ভালে কুশলে আছে নহয়নে? ভালেৰে থাকক, তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। যিসকলে সদায় মোৰ চেনেলটো চাই থাকে তেওঁলোকলৈ মোৰ ধন্যবাদ থাকিল। আজি মই মোৰ ফুলৰ বাগিচাৰ এনেই কেইজোপামান ফুল ফুলিছে তাকে দেখুৱাবলৈ বুলি লৈছোঁ। আপোনালোকে নিশ্চয় ভাল পাব, চাই যাব। এজোপা হালধীয়া ফুল, এইটো এটা ভাটৌ চৰাই পেৰট। এই ভাটৌ চৰাইটো মানে আমাৰ এই গছ এজোপাতে ওলাইছিলে, তেনেই অকণমানি আছিলে। তেতিয়া তাত মানে পানী হৈ গ'ল, পানী হ'লত মানে মোৰ ভতিজা ল'ৰা এটাই নমাইছিলে। তাৰপৰা ইয়াক এতিয়া ডাঙৰ কৰিলোঁ, একেবাৰে পাখি নাছিলে, এতিয়া পাখি ওলাইছে। যেতিয়া ধুনীয়াকৈ উৰিব পৰা হ'ব তেতিয়া এৰি দিব লাগিব। কি হয় এতিয়া আমি এৰি দিবলৈ চেষ্টা কৰিম। পোৱালিটো এতিয়া ঘৰে লয়নে উৰি যায়নে সেইটো আৰু নাজানো, পাছতহে জানিম। খুৱাই কৰি এতিয়া ডাঙৰ কৰিছোঁ, উৰিব পৰা হোৱা নাই। কেনেকুৱা দেখিছে আপোনালোকে ভাটৌ চৰাইটো চাওক। আৰু এতিয়া আমাৰ ঘৰতে থাকি মৰম লগাও হৈ পৰিছে, এৰিবলৈও মন নাযায়, তথাপি আৰু এৰিব লাগিব নহয়নে? আৰু এই ফুলজোপা চাওকচোন কিমান ফুলিছে, আপোনালোকক মই তাকে দেখুৱাবলৈ লৈছোঁ। ডাঙৰ ডাঙৰকৈ থপাকৈ হালধীয়া ফুল, এইবিলাক গুলপীয়া গুলপীয়া ডালিয়া ফুল। পখিলা ঢেৰ হৈছে, পখিলাও এজনী দুজনী পৰিবলৈ ধৰিছে ফুলকেইজোপাত। ফুলবোৰ ফুলি থাকিলে মনটো ভালেই লাগে নহয়নে? ফুল ভাল নোপোৱা মানুহ নায়েই বাৰু। ৰাতিপুৱা শুই উঠি ফুলৰ বাগিচাখন দেখিবলৈ মনটো বহুত ভাল লাগে নহয়নে? আপোনালোকৰ কেনেকুৱা লাগে? মোৰ হ'লে বহুত ভাল লাগে। মই ৰাতিপুৱা শুই উঠিয়ে চিধাই ফুলগছকেইজোপাহে চাওঁহি উঠি আহি। এইবোৰ কিছুমান পাত ফুল লগাইছিলোঁ। এই ফুলজোপা মানে পানী পাইহে ওলমি আহিলে তললৈ, প্ৰথমতে থিয় হৈয়ে ফুলিছিলে। এইবোৰ পাত ফুল মই কিমান লগাই থৈছোঁ চাওক। এইজোপা এজোপা হালধীয়া ফুল, এই বেঙুনীয়াজোপা নীলকণ্ঠ, এইবিলাক চব খুতৰা শাকৰ নিচিনা পাতৰ। এইটো এটা দীঘল পাত, এইটো এটা থুপুকা পাত, এইজোপা সেউজীয়া। বিভিন্ন ধৰণৰ পাত ফুল আছে। এইজোপা এজোপা টাবতে লগাইছোঁ, ফুলিছেগৈ। আপোনালোকে চাই যাওকচোন কেনেকুৱা পায় ফুলকেইজোপা, মোক জনাব পাছত কমেণ্টত। নীলকণ্ঠ, এইবোৰ আগতে মই দেখুৱাইছোঁৱেই বাৰু ফুল আপোনালোকক। এইজোপা আমি শিয়াল নেজা বুলি কওঁ। কপৌ ফুলৰ গতে কিমান দীঘল দেখিছেনে? কিমান ধুনীয়া লাগে চাওক। কপৌ ফুলপাহৰ নিচিনা গোটা গোটা। ইয়াৰ মোৰ 3বিধ আছে ফুল, আপোনালোকক দেখুৱাম বাৰু। এইবিধ দীঘল দীঘল, দেখিবলৈ বৰ মৰম লাগে। গোটেই ফুলজোপা ফুলি আছে, ইমান দীঘল চাওকচোন। সৰু সৰু ছোৱালীবিলাকে বিহুত মানে খোপাত মাৰি লয়হি, এডালেই মানে কপৌ ফুলৰ গোটেই খোপাটো সিহঁতৰ মেৰ খাই যায়। গোন্ধ নাই বাৰু ইয়াৰ, পাতবোৰ এনেকুৱা চাওক। এইজোপা একে জাতীয়ৰে, এই শিয়াল নেজা বুলিয়ে কওঁ আমি। ইয়াৰ মানে ফুলটো অলপ চুটি, পাতখিনি ৰঙা ৰঙা। ফুলতকৈ পাতখিনিয়ে বেছি মৰম লাগে। এয়া চাওকচোন কিমান মৰম লগা। ইয়াৰ ফুলটো দীঘল নহয়, চুটি। পাতখিলা দেখিছে কিমান মৰম লগা। আৰু ইয়াত মানে ডালৰ পৰাই হয়, ডাল কাটি লগাই দিলে মানে ডালৰ পৰাই অতি সহজতে ফুলজোপা হৈ যায়। বৰষুণ
ৰ'দ সমানেই লাগে, বৰষুণ মানে পানীটো আৰু সমানেই লাগে। ফুলজোপা নিশ্চয় ভাল লাগিছে নহয়নে? আৰু তাৰ একে জাতৰে এইজোপা চাওক, সেই অকণমানিকৈ ফুলিছে, এয়া ইমানকৈ ফুলে এইজোপা। একে জাতৰে মোৰ মানে 3 বিধ আছে। এইজোপা টাবতে লগাইছোঁ সৰু, এয়া সৰু সৰুকৈ ওলাইছে আৰু কুমলীয়া পাত, ফুলো ফুলিছিলে। আৰু এইটো মৰহি গ'ল, এই ইমানকণেই দীঘল হয়, ইয়াতকৈ বেছি দীঘল নহয় ফুলজোপা। ভগা টাব এটাতে লগাই ৰাখিছোঁ। আৰু ইয়াত মই গোবৰ, মাটি, বালি, কক'পিট অলপ মিহলাই দিছোঁ। মাটিটো মই কেঁচু মাটিটো দিওঁ। আৰু এজোপা পাতফুল চাওকচোন, এইটো মানে মই ভিতৰতে ৰাখোঁ। এই বৰষুণ দিয়াৰ কাৰণে উলিয়াই দিছিলোঁ অলপ বৰষুণৰ পানী পাবলৈ। এইটো এনেকৈ ভিতৰত ৰাখোঁ। এতিয়া কিন্তু বাহিৰতে আছে, মই ভিতৰলৈ নিয়াই নাই। অলপ ৰ'দ পাবলৈও দিছোঁ বৰষুণ পোৱাৰ পাছত। বৰষুণ পোৱাৰ পাছত অকণমান ৰ'দটো পালে ভাল, আৰু বৰষুণত দিলে পাতখিনিও বৰ ধুনীয়া চাফা হয়। ইয়াৰ মোৰ 2টা আছে, এটাই দুৱাৰমুখতে থওঁ ষ্টেপত, আৰু ইটো মই ভিতৰত ৰাখোঁ। বৰ মৰম লাগে, দীঘল দীঘল পাতে সৈতে, ফুটফুটীয়া পাত। আপোনালোকে নিশ্চয় ভাল দেখিছে নহয়নে? এইটো এটা প্লাণ্ট চব বেলেগ, মানি প্লাণ্ট। এইটো এটা পখৰা পাতটো, আৰু ইটো একেবাৰে সেউজীয়া। আৰু এটা আছে যে সেই কলপতীয়া, এইজোপা চাওক। এইবিলাক মই ইয়াৰ ভিতৰত ৰাখিছোঁ টাবতে ভৰাই। ফুলবোৰ যিহে ধুনীয়া হৈছে, দেখিয়ে মৰম লাগে। এইখিনিতে এইজোপা মই গোলাপ লগাইছোঁ টাবতে। এইজোপা মোক দাদা আৰু বৌয়ে দিয়া। মই আগতো আপোনালোকক এটা ভিডিঅ'ত দাদা বৌহঁতৰ ফুলৰ বাগানখন দেখুৱাইছিলোঁ। তেওঁলোকে বহুত গোলাপ ফুল কৰে। এইবিলাক মই কল, গোবৰ মাটি এইবিলাকে দি পিনি সাৰ দিছোঁ। আৰু ফুলজোপা এতিয়া ডাঙৰ হৈ পিনি কলি এটা মেলিছেগৈ। দাদা বৌয়ে মোক গিফ্ট দিয়া, দেখুৱাই দিছোঁ আপোনালোকক। আৰু বাৰান্দাত মই কেইজোপামান থৈছোঁ, আহকচোন চাওঁ। এজোপা মনি প্লাণ্ট বেলেগ দেখিছেনে? এইজোপা মই খালৈতে মই লগাই থৈছোঁ। এনেকৈ মানে বগাই আহিছে ধুনীয়াকৈ, পাছলৈ ভাল লাগিব। খালৈ 2টামান বনাই থৈছিলে, তাকে পথাৰতো মাছ নাই নহয়, সেইকাৰণে মই ভাবিলোঁ ফুলকে বোলো লগাই দিওঁ। ইয়াতে এজোপা টিলিঙা ফুল লগাই দিছোঁ, কলিয়াইছে। আগতে এপাহ ফুলিছিলে বাৰু। খালৈকেইটাও বোলো দেখিবলৈ ভাল হ'ব। এইজোপা ওলমি ওলমি আহিছে চাওক, সৰু সৰু পাতে সৈতে কিমান মৰম লাগিছে। এইটো এটা খালৈত এয়া এইবোৰ লাকি বেম্ব ৰাখিছোঁ। 3টা খালৈ আছিলে, 3টা খালৈতে ফুল লগাই দিছোঁ, ভাল লাগিছে। এইকেইটা সৰু সৰু টাবত লগাইছোঁ মনি প্লাণ্ট, ধুনীয়াকৈ বাচি গৈছে। আজি মই লগাই থোৱা এইবোৰকে দেখাইছোঁ। আপোনালোকে কেনেকুৱা পায়, আজি বিশেষ হেৰি নাই। এইটো স্নেক প্লাণ্ট এনেকৈ ৰাখিছোঁ। নতুন টাব হ'লে মাটি দিবলৈ বেয়া লাগে, সেইকাৰণে মই এনেকৈ পলিথিনে সৈতে লগাই থৈছোঁ। এইটো এটা সৰু স্নেক, এইটো এটা মনি প্লাণ্ট এনেকৈ লগাই ৰাখিছোঁ, ভাল লাগে। এইজোপা চিনি পাইছেনে? এইজোপা শতমূল বুলি কয়। শতমূল ফুল বহুতে দেখাও নাই, আজি চাই লওক। এইটো এটা স্নেক প্লাণ্ট। মই এনেকৈ মানে টাবটো বেয়া কৰিবলৈ বেয়া পাইছোঁ, সেইকাৰণে এনেকৈ ৰাখি দিছোঁ। টাবটোও লেতেৰা নহয়। এইজোপা চাওকচোন। মোৰ ফুলবোৰ কেনেকুৱা পালে আপোনালোকে জনাব। আজি মানে মোৰ বিশেষ ভিডিঅ' নহয়, এনেই বৰষুণ পাই ফুলকেইজোপা ধুনীয়া হৈছে তাকে দেখালোঁ। এইজোপা গছ দেখিছেনে, এনেকৈ ডালবোৰ ওলমি আহে। এইটোও মোক দাদা বৌয়ে গিফ্ট দিয়া, দেখিবলৈ বৰ মৰম লাগিছিলে। বিচাৰিলোঁ, এটা গিফ্ট দিলে আৰু টাবেৰ সৈতেই দিছে। এইজোপা নিজেই ৰোৱা, চাওকচোন। নামটো নাজানো, কিন্তু বৰ ধুনীয়া লাগে দেখিবলৈ।
এইজোপা মই আগতেও আপোনালোকক ভিডিঅ'ত দেখাইছোঁ। এইটো এটা মই কাঁহৰ কলৰ সৈতে, সৰু কাঁহৰ কলৰ, সেইকাৰণে ইয়াতে মানে পানী দি ৰাখিছোঁ। ইয়াত মাটি দিয়া নাই, অকল পানী দিয়ে ৰাখিছোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব। আজি বিশেষ ভিডিঅ' নহয়, মই এনেই ভিতৰৰ ফুলকেইজোপা ভাল হৈছে কাৰণে আপোনালোকক তাকে শ্বেয়াৰ কৰিলোঁ। আজিলৈ মোৰ সেউজী চেনেলটোৰ পৰা বিদায় মাগিছোঁ। ক'ৰবাত যদি ভুল হয় আপোনালোকে শুধৰাই দিব, মাফ কৰিব। আৰু আজিলৈ বিদায় মাগিছোঁ। বাই।